আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? যদি কৰিছে তেন্তে লাভ কৰিব 1,20,000 টকা। এইবাৰ 2024ৰ বাবে কেনেকৈ আবেদন কৰিব জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। আপোনালোকক যদি এতিয়ালৈকে পিএম আৱাস যোজনাৰ অধীনত চৰকাৰৰ পৰা ঘৰ পোৱা নাই তেন্তে অতি সোনকালে পিএম আৱাস যোজনা 2024ৰ বাবে আবেদন কৰক। আপোনালোকে ক'ত কেনেকৈ কৰিব আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সকলোবোৰ তথ্য আমাৰ এই ভিডিঅ'টোত জনাম। পিএম আৱাস যোজনা 2016 চনত আৰম্ভ হৈছিল। এই আঁচনিৰ লক্ষ্য হৈছে সকলো দৰিদ্ৰ পৰিয়ালক এটাকৈ পকী ঘৰ নিৰ্মাণ কৰি দিয়া। ঘৰসমূহৰ নিম্নতম আকাৰ 25 বৰ্গমিটাৰ আৰু য'ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰন্ধা-বঢ়াৰ বাবে নিৰ্দিষ্ট ঠাই থাকিব। এই আঁচনিৰ অধীনত 2022 চনলৈকে 200 কোটি ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। পিএম আৱাস যোজনা 2024ৰ আঁচনিৰ অধীনত হিতাধিকাৰীয়ে আধাৰ কাৰ্ড সংযোগ থকা বেংক একাউণ্টত পোনপটীয়াকৈ ধন লাভ কৰিব। লাভ কৰিবলগীয়া ৰাজসাহায্যৰ ধনৰ পৰিমাণ হৈছে 1,20,000 টকা। পিএম আৱাস যোজনা 2024ৰ ঘৰ কোনে কোনে পাব? আবেদনকাৰীৰ পকী ঘৰ থাকিব নালাগিব। দান বৰঙণিৰে জীৱন নিৰ্বাহ কৰা লোকে পাব। আবেদনকাৰীৰ 3 বা 4 চকীয়া বাহন থাকিব নালাগিব। পৰিয়ালৰ কোনো সদস্যৰ চৰকাৰী চাকৰি থাকিব নালাগিব। বছৰিকীয়া আয় 50,000 টকাতকৈ কম হ'ব লাগিব। আবেদন কৰাত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? প্ৰথমতে আধাৰ কাৰ্ড, তাৰ পিছত হিতাধিকাৰীৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ শপতনামা, তাৰ পিছত জব কাৰ্ড, তাৰ পিছত বেংক একাউণ্ট আৰু স্বচ্ছ ভাৰত মিছনৰ নম্বৰ।